Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজি লৈ আহিছো অসমীয়া সাহিত্যৰ 10টা প্ৰশ্ন উত্তৰ। তেনেহলে আহকচোন আজি আমাৰ এই ভিডিঅটো আৰম্ভ কৰো আৰু আজি আমাৰ এই ভিডিঅটোৰ প্ৰথম কোৱেশ্চনটো হ'ব ভাঙনি কোঁৱৰ বুলি কাক জনা যায় আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 আনন্দৰাম আগৰৱালা, নাম্বাৰ 2 যতীন্দ্ৰনাথ দুৱৰা, নাম্বাৰ 3 ৰঘুনাথ চৌধুৰী, নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 আনন্দৰাম আগৰৱালা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 অহংকাৰ, নাম্বাৰ 2 লৰা বন্ধু, নাম্বাৰ 3 সফুৰা, নাম্বাৰ 4 দীনবন্ধু আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 2 লৰা বন্ধু আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 লৰা বন্ধু, নাম্বাৰ 2 অসীমত যাৰ হেৰাল সীমা, নাম্বাৰ 3 ৰাম নৱমী, নাম্বাৰ 4 অহংকাৰ আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 ৰাম নৱমী আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অৰুণোদয়ৰ সম্পাদক কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 কনক শৰ্মা, নাম্বাৰ 2 দীননাথ বেজবৰুৱা, নাম্বাৰ 3 আনন্দৰাম বৰুৱা, নাম্বাৰ 4 ডক্টৰ নাথন ব্ৰাউন আৰু ইয়াৰ এনসাৰটো হ'ব নাম্বাৰ 4 ডক্টৰ নাথন ব্ৰাউন আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া বাৰ্তালোচনীখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 প্ৰতিদিন, নাম্বাৰ 2 দৈনিক অসম, নাম্বাৰ 3 অৰুণোদয়, নাম্বাৰ 4 জনমভূমি আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 অৰুণোদয় আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 নিৰ্মল ভকত, নাম্বাৰ 2 মিৰি জীয়ৰী, নাম্বাৰ 3 পায়েং, নাম্বাৰ 4 বনফুল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 2 মিৰি জীয়ৰী আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ভ্ৰমৰংগ, নাম্বাৰ 2 হেমলেট, নাম্বাৰ 3 উমৰ তীৰ্থ, নাম্বাৰ 4 লাইমলাইট আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 উমৰ তীৰ্থ আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 লাইমলাইট, নাম্বাৰ 2 বেজবৰুৱা, নাম্বাৰ 3 মোৰ জীৱন সোঁৱৰণ, নাম্বাৰ 4 মোৰ সত্য অন্বেষণ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 মোৰ জীৱন সোঁৱৰণ আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম শিশু উপন্যাসখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 দীনবন্ধু, নাম্বাৰ 2 পাতালপুৰী, নাম্বাৰ 3 লৰা বন্ধু, নাম্বাৰ 4 দানৱ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 পাতালপুৰী আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 মই প্ৰেমত পৰিলোঁ, নাম্বাৰ 2 উমৰ তীৰ্থ, নাম্বাৰ 3 মাকাম, নাম্বাৰ 4 কাইকল্প আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 কাইকল্প আৰু আজিৰ আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আৰু যদি এনেধৰণৰ কুৱেশ্যন আনসাৰ পাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।